Hi friends, welcome to জ্ঞানপীঠ। আমি পঢ়ি আছিলোঁ বংগ বিভাজন আৰু স্বদেশী আন্দোলন আৰু ইয়াৰ আগৰ ক্লাছৰ আমাৰ টপিকটো আছিলে বংগ বিভাজন আৰু বংগ বিভাজনৰ আমি কেনেকৈ বংগ বিভাজন হৈছিল, কেনেকৈ এণ্ড্ৰু ফ্ৰেজাৰে বংগ বিভাজনৰ আঁচনিখন বনাইছিলে, লৰ্ড কাৰ্জনে যে তেওঁক বনাবলৈ দিছিলে, তেওঁ কেনেকৈ ক'ৰ পৰা নকল কৰিছিলে, সেইবোৰ আমি প্ৰত্যেকটো বস্তু পালোঁ। তাৰপিছত উইলিয়াম ৱাৰ্ডৰ আমি পৰামৰ্শটো পাইছিলোঁ, মনত আছেনে? দেন আমি অসম গঠনৰ কথা পাইছিলোঁ যে অসমখন 15খন জিলাৰ ভূখণ্ড হিচাপে গঠিত হৈছিলে 28 মাৰ্চ 1903 আৰু এইখন যেতিয়া এণ্ড্ৰু ফ্ৰেজাৰে এনেকৈ আঁচনিটো অলপমান উইলিয়াম ৱাৰ্ডৰ পৰা বনাই পিনে যেতিয়া কাৰ্জনক দিছিলে, কাৰ্জনে এইখন হাবাৰ্ট ৰিজলিক দিছিলে, হাবাৰ্ট ৰিজলি আকৌ ৰিজলি পেপাৰ হিচাপে সেইখন পাব্লিছ কৰিছিলে, সেইবোৰ বস্তু আমি পাইছিলোঁ। দেন এণ্ড্ৰু ফ্ৰেজাৰ আৰু উইলিয়াম ৱাৰ্ডৰ যিটো পৰামৰ্শ তাৰ মাজৰ এটা ডিফাৰেঞ্চ তোমালোকক মই কৈছিলোঁ, চ' সেইটো জল্দিছে কমেণ্ট কৰা, মনত আছেনে চাওঁ। কমেণ্ট কৰাৰ পাছত এতিয়া এনচাৰটো কৈছোঁ যে উইলিয়াম ফ্ৰেজাৰৰ এণ্ড্ৰু ফ্ৰেজাৰৰ যিখন আছিলে তাত তেওঁ অসম, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহীক লগ কৰিছিলে, কিন্তু যিখন উইলিয়াম ৱাৰ্ডে বনাইছিলে সেইখনত তেওঁ ঢাকা, চট্টগ্ৰাম আৰু মৈমনসিংহক তেওঁ এড কৰিব বিচাৰিছিলে। অ'কে, চ' এইটোৱে হৈছে এটা ডিফাৰেঞ্চ। দেন আমি কাৰ্জনৰ এইখিনি বস্তু পাইছিলোঁ আৰু ভংগ কাক বোলে সেইটো পাইছিলোঁ। তাৰ পাছত আমি পাইছিলোঁ যে তাৰ পিছৰ দফাকেইটাত এটা টেগলাইন আছিল বা এটা মটো আছিল, সেইটো হৈছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব লাগিব। এইটো কোনে কাক কৈছিলে? এইটো হাবাৰ্ট ৰিজলিয়ে এখন চিঠিত লৰ্ড কাৰ্জনক কৈছিলে আৰু তেতিয়া এই বাক্যটো তেওঁ কৈছিলে। চ' ভাবা সিহঁতে কি ভাবি আছিলে ইংৰাজসকলে, যে ডিভাইড এণ্ড ৰুল তাৰে। কিন্তু তাৰ পাছত আমি বাকীখিনি মই কৰা নাছিলোঁ, আজি আমি সেইখিনিৰ পৰা কৰিম যে বংগভংগ আঁচনিৰ দফাকেইটা বা আঁচনিৰ 4টা দফা আছিলে, সেই দফাকেইটাতনো কি কি আছিলে। এই দফাকেইটাইতো মানে কি ৰিজলিয়ে যে প্ৰকাশ কৰিলে এনেকৈ আঁচনি হিচাপে তেওঁ 4টা দফা প্ৰকাশ কৰিছিলে। অ'কে, চ' ইয়াতে কিছুমান বহুতটা চন আছে, তোমালোকে যদি বুকত চোৱা এনেকৈ এই দফাকেইটাৰ পিছত যদি চোৱা যে 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে, এইটো এটা চন আছে। তাৰপাছত আছে 9 জুন তাৰিখে ভাৰত সচিব জন ব্ৰড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱত অনুমোদন জনালে। মুঠতে ইয়াতে বহুতটা চন আছে, কিন্তু ই গোটেইকেইটা চন নালাগে তোমালোকক, কেৱল লাগিব যে বংগভংগৰ যিটো পৰিকল্পনা সেইটো কেতিয়া প্ৰকাশ পাইছিল বা লৰ্ড কাৰ্জনে কেতিয়াৰ পৰা বংগভংগৰ অৰ্ডাৰটো দিছিল সেইটো লাগিব। অ'কে, চ' এইখিনি চনকেইটা নালাগে, জাষ্ট এনেই মনত ৰাখি থবা যে কোনে কাক দিছিল, সেইকেইটা এনেই এবাৰ পঢ়ি থবা জাষ্ট ক্লিয়াৰিফিকেশ্যনৰ কাৰণে, বাকী নালাগে। কিন্তু আমাক এতিয়া লাগিব যে লৰ্ড কাৰ্জনে ঘোষণা কৰা 1 ছেপ্টেম্বৰত বংগভংগৰ এই 4দফীয়া আঁচনিখন ঘোষণা কৰিছিল। যেনেকৈ চৰকাৰে কিবা এটা আঁচনি উলিয়ালে, ফাৰ্ষ্ট তাক পাব্লিছ কৰে, দেন ঘোষণা কৰে, মেইল মিটিং পাতে, দেন অনুমোদনটো বেলেগ, অনুমোদন মানে পূৰা আৰম্ভ কৰা বা কাৰ্যকৰী কোনদিনাৰ পৰা হ'ব সেইটো কৰা, সেইবিলাক বেলেগ বেলেগ। চ' যেতিয়াৰ পৰা কাৰ্যকৰী হয় সেইটো চনহে ইম্পৰ্টেণ্ট। এতিয়া আমি আঁচনিখন পঢ়োঁ। বংগভংগৰ আঁচনিৰ প্ৰথম দফা, সেনেকৈ আমাৰ 4টা দফা আছে। চ' ফাৰ্ষ্ট পেৰাটোত কি আছিলে নিয়মবোৰ, যে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব, কি হ'ব নাম? পূৰ্ববংগ আৰু অসম। এইটো আমি একদম প্ৰথম চেপ্টাৰৰ একদম ফাৰ্ষ্টতে পাইছিলোঁ যে বংগদেশৰ কিছু অংশ অসমৰ লগত লগ লাগি পিনে পূৰ্ববংগ আৰু অসম নাম দিব, আৰু যিখিনি অৱশিষ্ট অংশ সেইখিনিক পশ্চিমবংগ নাম দিব। চ' এইটোৱে যে অসমৰ লগত কোন 3টা অঞ্চলক লগ লগাইছিলে, ইয়াৰ আগৰ শ্লাইডকেইটাত পাইছোঁ আমি কাৰ্জনক যে এণ্ড্ৰু ফ্ৰেজাৰে দিছিলে যে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলটো অসমৰ লগত সংলগ্ন কৰিব লাগে। চ' সেইটোৱে ইয়াতে লিখা আছে যে অসম প্লাছ ৰাজশ্বাহী প্লাছ ঢাকা প্লাছ চট্টগ্ৰাম ইজ ইকুৱেল পূৰ্ববংগ আৰু অসম, সেই প্ৰদেশখনৰ নাম দিছিল। হ'ল ক্লিয়াৰিফিকেশ্যন। দেন ছেকেণ্ডটো হৈছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি হ'ব? ঢাকা। চ' আমাৰ প্ৰত্যেকখন ঠাইৰে কি থাকে? ৰাজধানী থাকে। আমাৰ ৰাজ্যৰ বা আমাৰ দেশৰ ৰাজধানী থাকে, যেনেকৈ অসমৰ দিছপুৰ, তাৰপাছত ভাৰতৰ দিল্লী, তেনেকৈ আমাৰ পূৰ্ববংগৰ অসমৰ সেই সময়ৰ ৰাজধানী কি দিছিলে? ঢাকা দিছিলে। সেইটো হ'ল। দেন পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব, মানে তেওঁলোকৰ শাসকগৰাকীৰ নাম কি হ'ব বা শাসনৰ পদবীটোৰ নাম কি হ'ব? লেফটেনেণ্ট গভৰ্ণৰ। দেন আছিলে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। তোমালোকে জানাই চাগে আগতে আমাৰ দিছপুৰ নাছিলে, ৰাজধানী অসমৰ আগতে আছিলে শ্বিলং, এতিয়াতো দিছপুৰ হ'ল। মানে চোৱা, ফাৰ্ষ্টতে শ্বিলং আছিল, দেন ঢাকালৈ, সেই সময়ত ঢাকা আছিল, এতিয়া
বৰ্তমান দিশবোৰ মানে ৰাজধানীবোৰ কি হৈ গৈছিলে মানে ফাৰ্ষ্টতে বেলেগ আছিল একদম ফাৰ্ষ্টতেতো শ্বিলং আছিল গতিকে সেই সময়ত যেতিয়া এইখন আঁচনি প্ৰকাশ পালে তেতিয়া আকৌ তেওঁলোকে কৈ দিছিলে যে আগতে শ্বিলং আছিল ৰাজধানী কিন্তু এতিয়া হ'ব ঢাকা এইবোৰ সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে কিবা কিবি কৰি পিনে এইবিলাক ভাবি লৈছিলে যে ঢাকা হ'লে চাগে সিহঁতৰ বেছি উজু হ'ব বা বেছি ভাল হ'ব সেইকাৰণে কৰিছিল চাগে ওকে সো এতিয়া আমি আগবাঢ়ো বংগভংগ আঁচনিৰ দ্বিতীয় দফাটোলৈ সো দ্বিতীয় দফাটো এই প্ৰত্যেকটো দফা তোমালোকে পুৰা ভালদৰে মনত ৰাখিব লাগিব কাৰণ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত এইটো কুৱেশ্যন 3 মাৰ্কছ বা 4 মাৰ্কছৰ সেনেকৈ আহে নাই বা ইণ্ডিভিজুৱেলি কৈ দিব পাৰে যে প্ৰথম দফাটো লিখা দ্বিতীয় দফাটো লিখা মেট্ৰিকত বহুতবাৰ আহি গৈছে আৰু ইজিও হয় ইমান টান নহয় ফাৰ্ষ্ট দফাটোৰ কেইটা মনত ৰাখিবা ছেকেণ্ডটো চোৱা ছেকেণ্ডটোৰ মানে ফাৰ্ষ্ট আৰু ছেকেণ্ডটোত মেইনলি কাৰ কথা কয় জানানে পূৰ্ববংগৰ কথা আৰু তৃতীয়টোত কয় তোমাৰ পশ্চিমবংগৰ কথা আৰু চতুৰ্থটোত কয় তোমাৰ কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব আৰু সেই চনটো বহুত ইম্পৰ্টেণ্ট তোমালোকক মই মনত ৰখাৰ পদ্ধতিটো ক'লোঁ চ' এনেকৈ মনত ৰাখিবা যে ফাৰ্ষ্ট আৰু ছেকেণ্ড দফাটোত কিহৰ কথা আছে পূৰ্ববংগৰ অসমৰ কথা যেনেকৈ ফাৰ্ষ্টত গম পালা পূৰ্ববংগৰ অসমৰ কি অঞ্চল থাকে তাৰ ৰাজধানী কি তাৰ শাসন কোনে কৰিব ফাৰ্ষ্টতে ৰাজধানী কি আছিল শ্বিলং আছিল ঢাকালৈ পৰিৱৰ্তিত হ'ব সেইবোৰ কথা আছে এতিয়া দ্বিতীয় দফাটোতো চোৱাচোন পূৰ্ববংগৰ অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব এইটো এটা পূৰ্ববংগৰ অসমৰ লগত ৰিলেটেডে দেন ন্যায়ালয় স্থাপন নোহোৱালৈকে কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব মানে এইটোৱে ক'ব বিচাৰিছে যে আমাৰ জানাই এখন দেশৰ কাৰণে এখন নতুন তেওঁলোকৰ এখন দেশ মানে দেশ বুলিয়ে ক'ব পাৰি প্ৰদেশ এখন গঠন কৰিছিলে তাৰ কাৰণে কি হ'ব আমাকতো জাজ লাগিব আমাক ন্যায়ালয় লাগিব আৰু ন্যায়ালয় তাত মানে এটা বেলেগকৈ স্থাপন কৰা হ'ব মানে বংগদেশৰ ন্যায়ালয়টো বেলেগ মানে পশ্চিমবংগৰ ন্যায়ালয় বেলেগ আৰু পূৰ্ববংগৰ অসমৰ ন্যায়ালয় বেলেগ মানে কোৰ্ট বেলেগ চ' সেইকাৰণে ইয়াতেও বেলেগকৈ ন্যায়ালয় স্থাপন হ'ব কিন্তু এতিয়াতো কাৰ্যকৰী হোৱাৰ পৰা এইটো ইমান জল্দিটো বনোৱা নহয় ন্যায়ালয়টো ইমান সেইকাৰণে যেতিয়ালৈকে মানে বনোৱা নহয় বা স্থাপন নহয় তেতিয়ালৈকে যিখিনি ন্যায়ৰ কাম আছে বা যিখিনি কোৰ্ট ৰিলেটেড কাম আছে সেই কামবোৰ কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰৰ দ্বাৰা কৰা হ'ব মানে কলিকতাৰ পৰা সেই কলিকতা উচ্চ ন্যায়ালয়ত সেই কামখিনি হৈ থাকিব যেতিয়ালৈকে ন্যায়ালয়টো স্থাপন নহয় হ'ল এই দুটা দফা আমাৰ পূৰ্ববংগৰ অসমৰ লগত ৰিলেটেড গ'ল দেন আছে আমাৰ তৃতীয় দফাটোত চোৱা পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ বংগপ্ৰদেশৰ ৰাজধানী কলিকতা হ'ব চ' বুজি পালা যে বাকীখিনি মানে বাকী যিখিনি অৱশিষ্ট বংগৰ অংশ সেইখিনিক আমি কি বুলি কওঁ পশ্চিমবংগ সেইকাৰণে এইখিনিত কি জেগা আছে পশ্চিমবংগ প্লাছ বিহাৰ প্লাছ উৰিষ্যা প্লাছ চটনাগপুৰ আৰু পূৰ্ববংগৰ অসমত কি জেগা আছে ৰাজশ্বাহী প্লাছ ঢাকা প্লাছ চট্টগ্ৰাম তাত 3খন আছে আৰু ইয়াত কেইখন আছে 4খন আছে পুৰা এইকেইটা ভালকৈ মনত ৰাখিবা এইটো তৃতীয় দফা দেন চতুৰ্থ দফাটোতো ইজি হয় আৰু এইটো চনটো বহুত ইম্পৰ্টেণ্ট যে বংগ বিভাজন পৰিকল্পনা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল মানে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল কেতিয়াৰ পৰা আমি মানে বংগখন মানে মানুহবোৰ বিভাগ হ'ব লাগিব ধৰা কাৰফিউ যেনেকৈ চলি আছে এতিয়া কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল কোনদিনাৰ পৰা সেই চনটো সেনেকুৱা টাইপ আৰু যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হৈছিল চ' এইখিনিয়ে আছিলে আমাৰ বংগ বিভাজনৰ ৰিলেটেড টপিক আৰু ইয়াৰ ফাৰ্ষ্ট ভিডিঅ'টো তোমালোকে পাৰ্ট 2 চাইছা যদি এইটো হৈছে ছেকেণ্ড পাৰ্ট চ' ইয়াৰ কুৱেশ্যনখিনি আমি এতিয়া ইয়াৰ পিছৰ যিটো ভিডিঅ' তোমালোকক দিম সেইটোত আলোচনা কৰা হ'ব চ' সেইটো চাবা এণ্ড কুৱেশ্যন এনচাৰবোৰ ভালদৰে কৰিবা আৰু পুৰা তোমালোকৰ যে ইয়াতে যে এখন মেপ আছে সেই মেপখনত জেগাবিলাক চোৱাচোন জেগাবিলাকত তোমালোকৰ এইকেইটা জেগা বিচাৰা ৰাজশ্বাহী ঢাকা চট্টগ্ৰাম তেনেকৈ পশ্চিমবংগ বিহাৰ উৰিষ্যা আৰু চটনাগপুৰ যে নিজে গম পাই যাবা এলেকাবোৰ